আশ্ৰমৰ সামান্য লতা এডালকো কাকো কাটিবলৈ নিদিওঁ মই চাওঁ এই গছ বন কাটি টকাৰ চন্দুক ভৰোৱা ভদ্ৰলোকবিলাকৰ হাতত কিমান বল আছে এই যুদ্ধখনত তই অকলশৰীয়া নহয় আমি ৰাইজ আছো তোৰ লগত লাভ খোৱা বনুৱাৰ হাতোৰাৰ পৰা এই আশ্ৰমক ৰক্ষা কৰিবলৈ প্ৰয়োজন হলে আমি আটাই এটাইজ দিম এই মন্দিৰ আমি ভাঙিবলৈ নিদিওঁ নন্দী সেই মন্দিৰ আমাৰ জীৱন সেই আশ্ৰমে আমাৰ ধৰ্ম কৰ্ম সকলো কিন্তু তাৰ আগতে তই এটা ডাঙৰ ত্যাগ কৰিব লাগিব ত্যাগ এই যুদ্ধখনত অস্ত্ৰ লোৱাৰ আগতে তই নিজৰ বিবেকৰ লগত এখন ডাঙৰ যুদ্ধ কৰিব লাগিব এই শান্তি আশ্ৰমৰ যুদ্ধখনত নমাৰ আগতে তই প্ৰিয়াক ত্যাগ কৰিব লাগিব পাৰিবি 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 নে নোৱাৰ পাৰিবি নোৱাৰো মই প্ৰিয়াক ত্যাগ কৰিবলৈ তই পাগল হৈ নেকি নন্দী এই আশ্ৰমৰ যুদ্ধখনৰ লগত প্ৰিয়াৰ ত্যাগৰ কি সম্পৰ্ক আছে সম্পৰ্ক আছে সম্পৰ্ক আৰু যিগৰাকী অহংকাৰী বনিয়াই আমাৰ এই মন্দিৰ ভাঙি দিব বিচাৰিছে আমাৰ ঘৰ দুৱাৰ ভাঙি আমাক ইয়াৰ পৰা খেদি পঠিয়াব বিচাৰিছে সেই প্ৰজাপতি ৰায়চৌধুৰীৰ একমাত্ৰ কন্যা কোন তই জানো কোন তোৰ মৰমৰ প্ৰিয়া প্ৰিয়া প্ৰজাপতি ৰায়চৌধুৰী ছোৱালী মই পাক্কা খবৰ লৈ আহিছো তাই প্ৰজাপতি ৰায়চৌধুৰী কন্যা হয় সিহঁত বহুত বেয়া মানুহ ৰুদ্ৰ যেতিয়া গম পাব যে প্ৰিয়াৰ লগত তোৰ এটা সম্পৰ্ক গঢ়ি উঠিছে তেতিয়া সিহঁতে তোক এখন হাতেৰে প্ৰিয়াৰ হাতত ধৰি আৰু আনখন হাতেৰে তাই পিতৃৰ বিৰুদ্ধে বিদ্ৰোহৰ যুদ্ধখনত নামিব পাৰিবি পাৰিব লাগিব মই সেই আশ্ৰমে আমাৰ জীৱন নন্দী এই মানুহবোৰে বৰ আশাৰে বাট চাই আছে এই সৰু সৰু ল'ৰা ছোৱালীৰ মুখবোৰ এই বৃদ্ধবোৰৰ চকুলোবোৰ মোৰ প্ৰেমৰ ৰঙীন সপোনেৰে মোৰ কলিজাৰ পৰা মুচি পেলাব নোৱাৰে লাগিলে মুচি পেলাম প্ৰিয়াৰ নাম লাগিলে মুচি পেলাম সেই ৰুদ্ৰ প্ৰিয়াৰ নাম